আমি যোৰহাটৰ জগন্নাথ মন্দিৰ প্ৰাংগণত আছোঁ। সুন্দৰ এটা পৰিৱেশ, ভক্তগণে পূজা কৰি আছে। এয়া আমাৰ ধন্দিতা পূজাস্থলীত সুন্দৰ পৰিৱেশ। জগন্নাথ মন্দিৰ, য'ত আমাৰ উৰিষ্যাত দেখিবলৈ পোৱা যায়, কিন্তু এতিয়া যোৰহাট চিনেমৰাত আছে। আপোনালোক আহিব পাৰিব। এটা সুন্দৰ মন্দিৰ, সুন্দৰ পৰিৱেশ। পূজা উপলক্ষে বহুতো ভক্তগণৰ ভিৰ হৈছে। আহক আপোনালোক সকলো পূজা আনন্দ লোৱাৰ লগতে জগন্নাথ মন্দিৰত সেৱা জনাব পাৰিব।